প্ৰিয় দৰ্শক, চাই আছে চন্দিৰান্তক। অহাকালি 20 জুন তাৰিখে আমাৰ প্ৰয়াত কলাগুৰু বিষ্ণুৰাম বা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যুতিথি। সঁচাকৈ আমি এজন অসমীয়া জাতিৰ পথ প্ৰদৰ্শক, একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ আৰু অভিনেতা, লগতে মুক্তিযুঁজাৰুক আমি হেৰাইছোঁ। গতিকে অহাকালি তেখেতৰ মৃত্যু তিথিত আমি আকৌ তেখেতৰ যিবিলাক গুণৰাজি, এই গুণৰাজিবিলাক মনত কৰি, স্মৰণ কৰি আমি বৰ্তমানে যিসকল অসমবাসী আছোঁ, এনেহেন এজন কলাৰ গুৰু, যিজনে নেকি সকলো কলাৰ তেওঁ আঁত ধৰিব পাৰিছিল, সকলো কলাৰ শিক্ষা আমাৰ অসমীয়া সমাজখনক দিব পাৰিছিল। গতিকে এনেহেন বিষ্ণু প্ৰসাদ ৰাভাদেৱে জন্ম লৈছিল কলিকতাৰ প্ৰেচিডেন্সি এলেকা এটাত। তেওঁৰ জন্ম হৈছিল 1909 চনৰ 31 জুন তাৰিখে। 1909 চনৰ 31 জুন তাৰিখে লগে লগে আমি গম পাম যে তেওঁৰ মৃত্যু হৈছিল 60 বছৰ পিছত, অৰ্থাৎ 20 জুন 1969 চনত। গতিকে এই কম সময়ৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভাই যিখিনি আমাক অসমীয়া জাতিক দি থৈ গ'ল, সেইখিনি আজি আমি মনত নেপেলোৱাকৈ থাকিব নোৱাৰোঁ। আৰু অসমীয়া জাতিটোৱে প্ৰতি মুহূৰ্তত আন আমাৰ যিসকল গুৰু আছে, শংকৰদেৱ, মাধৱদেৱ বা জ্যোতিপ্ৰসাদ আগৰৱালা আছে, লক্ষ্মীনাথ বেজবৰুৱা আছে, ইত্যাদি ইত্যাদি বহুত আমি অসমীয়াৰ জাতিৰ জনক সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ বহুত আছে। তাৰ ভিতৰত আমাৰ বিষ্ণু প্ৰসাদ ৰাভাও অন্যতম। গতিকে তেখেতে শিক্ষা আৰম্ভ কৰিছিল কলিকতাৰ যিখন প্ৰেচিডেন্সি এলেকাত সেনাৰ বা মিলিটাৰী যিখন একাডেমি আছিল, সেনা বিভাগৰ যিখন স্কুল আছিল, তাতে তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাই। আৰু তাৰ পাছত কলিকতাৰ ছেইণ্ট পল নামৰ যিখন কলেজ, কলিকতাৰ যিখন ছেইণ্ট পল নামৰ কলেজ, তাৰ পৰা তেওঁ ISc পাছ কৰিছিল। ISc, সেই সময়ত ISc কোৱা হৈছিল, এতিয়া প্ৰি ইউনিভাৰ্চিটি কোৱা হয়। গতিকে তেওঁ সেইখিনিয়েই বিদ্যা অৰ্জন কৰিছিল। তাৰপিছত তেওঁ বিবাহ প্ৰাশত আবদ্ধ হয়। গতিকে তেওঁৰ দাম্পত্য জীৱনত তেওঁক সংগ দিছিল 3 গৰাকীকৈ মহান স্ত্ৰীয়ে। তেওঁলোকৰ মাজত আছিল প্ৰিয়বালা দত্ত, কনকলতা মেধি আৰু মোহিনীবালা বৰ্মন, গতিকে বসুমতাৰী। গতিকে এই 3 গৰাকী তেখেতৰ আমাৰ কি আছিল, অৰ্ধংগিনী আছিল। গতিকে যা হওক, যে তেওঁ আমাৰ যিসকল সাহিত্যিক বা অৰুণোদয় বা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, এওঁলোকে যেতিয়া সাহিত্য চৰ্চা কৰিছিল, সেই সময়তে আমাৰ বিষ্ণু প্ৰসাদ ৰাভায়ো সাহিত্যত মন দিছিল। আৰু তেওঁ কি কৰিছিল, লাহে লাহে কবি হিচাপে পৰিচিত হৈছিল, সাহিত্যিক হিচাপে পৰিচিত হৈছিল আৰু 2-4খন নাটক লিখিছিল, নিজে নাট্য অভিনয়ো কৰিছিল। নাটকত তেওঁ অভিনয় কৰিছিল, বহুখিনি নাটকত তেওঁ অভিনয় কৰিছে। আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নাটকৰ এটা সুকীয়া ৰস আছিল। লগে লগে তেওঁ সংগীতজ্ঞ আছিল, সংগীত পৰিৱেশন কৰি ভাল পায়, সংগীত তেওঁ লিখিছিল, গীতিকাৰ আছিল আৰু নিজে সংগীত গাইছিল।
তেওঁ নৃত্যবিদো আছিল, মানে নাচিব জানিছিল। আৰু এই নাচৰ যিটো কলা, এই কলাটোৰে তেওঁ এই আমাৰ অসমত বা অসমৰ বাহিৰতো যথেষ্ট ব্যুৎপত্তি লাভ কৰিছিল। গতিকে এনেহেন এজন আমাৰ অসমীয়া জাতিৰ বন্ধু বা গুৰু আমি হেৰাই পেলাইছোঁ। গতিকে বন্ধুসকল, বান্ধৱীসকল, আপোনাসকলে আজি নিশ্চয় স্মৰণ কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ, নিশ্চয় আপোনাসকলে মনত পৰিছে আজি। কিন্তু কথা হৈছে কি, আমি অকণমান দুখ পাওঁ এইখিনিতে যে এনেহেন মহান ব্যক্তি এজনে আমাৰ কম বয়সতে কৰ্কট ৰোগত মৃত্যুবৰণ কৰিব লগা হৈছিল। এইটোৱে হ'ল অসমীয়া জাতিৰ এটা ক্ষতিকাৰক যুগ। গতিকে বিষ্ণুপ্ৰসাদ ৰাভা যদি আৰু কিছুদিন জীয়াই থাকে, তেতিয়াহ'লে অসমীয়া যি নৃত্যশিল্প বা অসমৰ যি সংগীতৰ জগতখন, নাটকৰ জগতখন, সাহিত্যৰ জগতখন, কবিতাৰ জগতখন আৰু যথেষ্ট উন্নতি হ'লহেঁতেন। লগতে মনত কৰিব লাগিব যে বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰত স্বাধীনতাৰ যি আন্দোলন, সেই আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল। আৰু তেওঁ কি কৰিছিল যে ইংৰাজসকলৰ বিপৰীতে এখন সৰু কাগজত কিছুমান বক্তব্য লিখি আঁৰি থৈছিল, যাৰ কাৰণে তেওঁ কাৰাগাৰত থাকিব লগাও হৈছিল। গতিকে তেওঁ ইংৰাজ বিৰোধী আছিল, অৰ্থাৎ ভাৰত স্বাধীনতাৰ এজন অন্যতম মুক্তিযুঁজাৰু আছিল বিষ্ণুপ্ৰসাদ ৰাভা। গতিকে যাওক, বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি দেখোঁ যে তেওঁৰ সন্তান 3গৰাকীকৈ আছিল। বৰ্তমান কি অৱস্থাত আছে আমি ক'ব নোৱাৰিম। পৃথ্বীৰাজ ৰাভা, হেমৰাজ ৰাভা আৰু মেণ্ডেলা ৰাভা নামৰ 3গৰাকী তেওঁৰ সন্তান আছিল। কিন্তু এটা কথা ঠিক যে বিষ্ণুপ্ৰসাদ ৰাভাই যি ধৰণৰ জীৱন যাপন কৰিছিল, অতি সহজ সৰল জীৱন যাপন কৰিছিল। সাধাৰণ মানুহবিলাকৰ লগত তেওঁ মিলা মিছা বেছি আছিল। বৰ বেছি চখ বা অত্যাধুনিক যিবিলাকে দেখুৱাব খোজে সেইবিলাকৰ সংগ তেওঁ পৰিত্যাগ কৰিছিল। তেওঁৰ কিন্তু আৰ্থিক অৱস্থা খুবেই বেয়া আছিল। গতিকে আমি তেওঁৰ জীৱনী পঢ়িলে পাওঁ যে তেওঁৰ আৰ্থিক অৱস্থা এনেকুৱা আছিল যে তেওঁ উপবাসে থাকিও নাট অভিনয় কৰিবলৈ গৈছিল। তেওঁৰ আৰ্থিক অৱস্থা এনেকুৱা আছিল যে তেওঁৰ এডৰা মাটি আছিল, প্ৰায় 2-2.5 বিঘামান মাটি। সেই মাটিখিনিত খেতি বাতি বৰ উপযুক্ত নহয়, তাত যথেষ্ট পৰিমাণৰ ঘাঁহ গজে, দল ঘাঁহ। সেই ঘাঁহ বিক্ৰী কৰি তেওঁ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিন্তু এই যে তেওঁ কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ বা নৃত্যবিদ, অভিনেতা, এই গুণবিলাক যে তেওঁ পালে, এই গুণবিলাক অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁ এটা মিনিটো কেতিয়াও লছ কৰা নাছিল। তেওঁ সময়ৰ লগে লগে নিজক মিলাই লৈ গৈ এই জগতখনত এই বিষয়কেইটাৰ ওপৰত ধ্যান ৰাখিছিল আৰু সেইকাৰণে উন্নতি কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, থোৰতে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি গুণৰাজি, এই গুণৰাজি অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে। আমিও নিশ্চয় পাহৰা নাই, আপুনিও নিশ্চয় পাহৰা নাই।